নমস্কাৰ বন্ধুসকল, মই হৰপামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ প্ৰগ্ৰেমৰ কাৰণে গোৱালপাৰাত যাব আহি এয়া মই প্ৰথমতে গাড়ীত উঠি চালোঁ, পিছে মানুহ কোনো আহি পোৱা নাই। আহি নোপোৱাৰ কাৰণে আকৌ গাড়ীৰ পৰা নামি যাওঁ আৰু নামি আহি দেখিলোঁ আমাৰ চেঙেলেও ওলাইছে, অৰ্থাৎ আমাৰ জোনমণি। তাই মানে এইবাৰ বিহু নাচিব যোৱা নাই, ঘৰত ওচৰতে গাড়ীখন ৰাখিলে আহি। তাই মানে মনটো যাওঁ যাওঁ লাগি আছে আৰু তাই পটককৈ ওলাই আহিল। আহি কিছু দূৰ যোৱাৰ পিছতে আমাৰ এটা সমস্যা হ'ল বন্ধুসকল। সমস্যাটো এনেকুৱা, আমি যিখন গাড়ীত গৈ আছিলোঁ সেই গাড়ীখন আমাৰ বেয়া হৈ গ'ল। বেয়া হোৱাৰ পিছত আকৌ এখন বেলেগ গাড়ী যোগাযোগ কৰিলে। তাৰপিছত গাড়ীখন আহি পোৱাৰ লৈ আমাৰ এয়া ল'ৰা ছোৱালীখিনি এনেকৈ আমি ৰৈ থাকিলোঁ গাড়ীখন আহি পোৱালৈ। অকণমান বাট আহিয়ে দেখিছেনে আমাৰ এয়া জোনমণি, আৰু কিমান দূৰ বাট যাব আছে মঙলদৈৰ পৰা গোৱালপাৰা। চাওকচোন, এয়া আমাৰ গায়ক কুণাল গাড়ী ৰখি আছে, ইফালে আমাৰ আছে হৰেদা। কিছু সময়ৰ পিছত আমাৰ গাড়ীখন আহি গ'ল। অহাৰ পিছত এনেদৰে উঠিলোঁ আমি, মানে সেইখন গাড়ী বন্ধুসকল লাইনত দিয়া আছিলে। ফোন কৰাৰ কাৰণে আকৌ লগে লগে মানে সেনেকৈ গুচি আহিল। লাইনৰ মানুহ আছে কিছু, আকৌ আমিও থাকিলোঁ। তাৰপিছত এনেদৰে কিছু দূৰ গৈ আমি শৰাইঘাটৰ দলং পালোঁ আহি, এয়া দেখিছেনে। তাৰপিছত ইফালে আমাৰ ৰাজশ্ৰী আৰু শতাব্দী চাব দেই, ৰাজশ্ৰী কি মোচনত বহি আছে। এনেদৰে আমি গৈ থাকিলোঁ মোটামুটি 6 ঘণ্টাৰ বাট। প্ৰত্যেক দলতে প্ৰায় এনেকুৱা এজন ল'ৰা থাকে যিয়ে নেকি সকলোকে হহুৱাই থাকে আৰু সকলোৰে মন ভাল লগাই গৈ থাকে। আৰু এনেকুৱা এজন ল'ৰা মানে প্ৰয়োজন আৰু প্ৰত্যেক দলতে, তেতিয়াহ'লে মানে হেৰি নহয় আৰু বৰ হ'ব নালাগে আৰু আমনি নালাগে আৰু ইমান দীঘলীয়া যাত্ৰা। এনেদৰে আমি হাঁহি তামচোৱাৰ মাজেৰে গোৱালপাৰা পালোঁগৈ। তাৰপিছত গৈ পাই তাতে আমাক খাবৰ কাৰণে ভাত দিলে। তাৰপিছত ভাত কেইটামান খাই ল'লোঁ। খাই লৈ আকৌ পিছত প্ৰগ্ৰেম কৰিব লাগিব, অকণমান ৰেষ্ট লৈ পেলাই। এইয়া দেখিছেনে আমাৰ বিহু মেনেজাৰ ৰুবুল, পূৰা একদম ল'ৰা ছোৱালীখিনি খোৱাত ব্যস্ত। তাৰপিছত আমি ড্ৰেছটো কৰি ল'লোঁ সকলো ল'ৰা ছোৱালী মিলি। তাৰপিছত প্ৰগ্ৰেমৰ বিহু ফিল্ডলৈ গ'লোঁ। এয়া পিছত আমাৰ নাচনীখিনি আহি আছে। প্ৰগ্ৰেমৰ ভিডিঅ'টো মই নিজে কৰিব নোৱাৰিলোঁ, বেলেগৰ পৰা লৈ পেলাই দিয়া হৈছে, সেইটো কাৰণে এনেকুৱা হ'ল বন্ধুসকল। আপোনালোকে ডাইৰেক্ট নধৰিব আৰু। মাজতে তলতে বাজলে বেপাতি বাজলে ভাঙি নচা হালি জানি বিহু নাময়ে ফাঁকি গা। প্ৰগ্ৰেম শেষ কৰি আমি এয়া দেখিছেনে সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি ঘৰলৈ উভতি আহিলোঁ। আহোঁতে ৰাতিয়ে পোৱাই গ'ল বন্ধুসকল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰা নাই, ফ'ল' কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, ধন্যবাদ।